देख ऊपर देख ऊपर देख ऊपर देख अरे ऊपर देख रात में देख रात में देख ए भाया हाथ लगा भाया हिलकी दे ए भाया लेग हुआ है भाया लेग हुआ है रात में देख ए भाया हाथ लगा भाया ऊपर देख आए কনপিটো পুতেকে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে কমলৰ ছোৱালীজনীয়ে ষ্টাৰ পালে কমলৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন পালে আটাইতকৈ ডাঙৰ কথা একেদিনাখনে জন্ম হোৱা সখা ল'ৰাটোৱে গৈ বিয়ে পাছ কৰিলে আৰু আমাক শুনামুৱাই এতিয়ালৈকে মেট্ৰিকৰ জপনাখনে পাৰ হ'ব পৰা নাই আরে ভাইয়া উপর দেখ ওই পাগল কি উপর দেখ কৰি আছ এইবাৰ খাটাং পাছ কৰাৰ কথাই আছিলে আগত বহাটোৱে ফেইল কৰিলে মই কেনেকে পাছ কৰোঁ চালা অলগদ্ধই সব ভুলকে লিখিছে কুকুৰ মইনে নহয় মই তোৰ বাপেৰ কুকুৰ বুলি নকবি দেই সন্মানত লাগে চালা বছৰে ফেইল কৰি আছ তাৰ আকৌ সন্মানত লাগে হেৰা পুতেৰক মৰম চালাই তুমিয়ে শেষ কৰি পেলালা মাছৰ ফিচাহে খায় তাকো ফ্ৰাই কৰি ভাল পোৱা বুটো খাবই লাগিব ন চিকেনৰ লেগ পিচহে খায় দেখা নাই জিম কৰি আছো ন তাৰ চেহেৰা চা সি আকৌ জিম কৰে নাও পেটীয়া খাইছ তাৰ সেয়া চেহেৰা নাও পেটীয়া বুলি নকবি দেই বাপে বুলিহে বহুত ধৈৰ্য ধৰি আছ ঐ ওলা ঘৰৰ পৰা ওলা তোৰ দৰে মূৰ্খ পুত্ৰ থকাতকৈ নথকাই ভাল গুচি যোৱাত আপত্তি নাই তই মৰিলে খৰি দিব লাগিব বুলি ভাবিয়ে বহুত ধৈৰ্য ধৰি আছো নালাগে মোক খৰি দিব মাই গড প্ৰথমতে নকলি কিয় প্ৰথমবাৰ মেট্ৰিক ফেইল কৰোঁতে মই ঘৰৰ পৰা গুচি গ'লোহেঁতেন মিছামিছি এনেই 7-8বাৰকৈ মেট্ৰিক পৰীক্ষা দি টাইমবিলাক লছ কৰি পেলালো চুপ মাৰি থাক কিয় চুপ মাৰি থাকিম মই ফেইল কৰা মূল মানুহটো এইচোন তই মই তই মোক পাছ কৰিলে বাইক এখন দিম বুলি কোৱা নাছিলি কৈছিলো তোৰ ভালৰ বাবে কি ভাল এতিয়া যে মই ফেইল কৰিলো কাল হ'ল কি কাল হ'ল তই এটা কথা ক মই বাইক চলাব জানো নাজানো আবে নাজানিলে মই তই দিয়া বাইকখন কেনেকে চলাম পঢ়া টাইমত মই বাইক চলাবলৈহে শিকি আছিলো ওলা ঘৰৰ পৰা ওলা बोले जाओ जहन नामले रसोन तार माने एबार तोरो रिजाल्ट पे ना भाई तই মোক এতিয়া বাধা নিদিবি ফেল কৰাৰ কাৰণে বছাই মোক বহুত কথা শুনাইছে মই আৰু ঘৰলৈ উভতি নাযাওঁ মই মৰিব বিচাৰোঁ মই মৰি থাকিম মই জীয়াই নাথাকিম আৰু ফেল কৰিম মোকো ঘৰত গালি পাৰিছে মই ঘৰৰ পৰা ওলাই গুচি আহিছোঁ আৰু ঘৰলৈ ঘূৰি নাযাওঁ এতিয়া ভালেই হ'ল তয়ো মৰিবি দুইটা একেলগে মৰি যাম মই মৰিবি কি মই চাই থাকিম ঐ বন্ধু কি হৰো দুটাই মৰিবা এক দুই কি হ'ল আই লাভ ইউ জান মই তোমাক বহুত ভাল পাওঁ মই তোমাক এৰি থাকিব নোৱাৰো লাভ ইউ জান মই বাই বাই আজিৰ পৰা তোমাক বিদায় দিলো love you কলিজা হ'ল
ahoi 1 2 1 মিনিট কি হ'ল আকৌ মই এটা কথা ভাবিছো কি আমি যদি মৰি থাকো পাছত কি হৈ জন্ম হ'ব ঠিককে ক'ব নোৱাৰি কিন্তু ভাল কাম কৰিলে বোলে মানুহৰ জন্ম পায় আৰু বেয়া কাম কৰিলে কুকুৰ মেকুৰী ছাগলী কিবা কিবি হয় আৰু আমিতো ভাল কাম একোৱে কৰা নাই আমি চাগে জন্তু জানোৱাৰহে হ'ম দে বল মৰো আহ দে আহ 1 2 1 মিনিট আকৌ তোৰ কি হ'ল ৰচোন ৰ মই এটা কথা ভাবিছো কি যদি আমি মানুহ হৈ জন্ম হৈ যাওঁ অঁ তেতিয়া আকৌ ক শ্ৰেণীৰ পৰা পঢ়িব লাগিব যেনে তেনে চুচৰি বাগৰি মেট্ৰিকৰ ওচৰ পাইছোহি চে এনেই টাইমবিলাক লছ হৈ যাব আমি নমৰো নেকি ঠিকেই আমি নমৰো দে ঐ আমি নমৰাই ভাল বুজিছ আৰু মই টেবলেটে আপোনালোকক কৈছোঁ আপোনালোকে এবাৰ ফেইল কৰিলে বুলিয়ে কেতিয়াও হতাশ নহ'ব ছুইচাইডৰ দৰে ইমান নিষ্কাম মনলৈ কেতিয়াও নানিব মা দেউতাৰ বহুত সপোন আছে আমাৰ ল'ৰাই ভালকৈ পঢ়িব ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব চাকৰি কৰিব ডাঙৰ ঘৰ হ'ব গাড়ী হ'ব আৰু আপোনালোকে এয়া কি কৰিছে ভালকৈ পঢ়ক ভাল ৰিজাল্ট নিশ্চয় হ'ব নজনাটো জনাজনৰ পৰা শিকক দেখিব আপোনালোকৰ ভৱিষ্যত সুন্দৰ হ'ব সুখৰ হ'ব মা দেউতাই ভালৰ কাৰণেহে ল'ৰা ছোৱালীক গালি দিয়ে ঐ ভাল ইমান মহৎ লোকৰ বান্ধি দি থাকিব নালাগে ব'ল পাবজি খেলোঁগে আৰে ব'ল আহ